নমস্কাৰ বন্ধুসকল, ফুডটেক ইণ্ডিয়াৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছিলোঁ ডিমৌলে, য'ত PMFME আঁচনিৰ অধীনত 35% ৰেহাই মূল্যত এই হিতাধিকাৰীয়ে বেকাৰী ছেটআপটো লাভ কৰিছিলে। এইটো অভেন, যিটো 3 deck 9 tray অভেন হয়, এই অভেনটো তেওঁলোকে লাভ কৰিছিলে। তাৰ উপৰিও মিক্সাৰ আৰু জেনেৰেটৰ তেওঁলোকক দিয়া হৈছিলে। সম্পূৰ্ণ বস্তুখিনি PMFME স্কিমৰ আণ্ডাৰত 35% ৰেহাই মূল্যত তেওঁলোকে লাভ কৰিছে। এই স্কিমটোত যিকোনো হিতাধিকাৰীক 35% ৰেহাই মূল্যত ফুড প্ৰচেছিং মেচিনেৰী প্ৰভাইড কৰা হয়। গভৰ্ণমেণ্টৰ ছাবচিডি স্কিম হয় এইটো, PMFME। গতিকে এই স্কিমৰ আণ্ডাৰত এই মেচিনকেইটা তেওঁলোকে লাভ কৰিছে, যিটো আমি ডিমৌত আজি ডেলিভাৰী কৰিলোঁ। দেখিব পাইছে খুবেই এটা ডাঙৰ মেচিন হয়। আৰু এইটো হৈছে মিক্সাৰ, য'ত ময়দা মৰা মেচিন হয় এইটো। গতিকে এই মেচিনকেইটা তেওঁলোকৰ ঘৰত ডেলিভাৰী কৰিছিলোঁ আজি। আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব, কেনেকৈ ইনষ্টলেশ্যন হয় আৰু লাষ্টত ৰিজাল্টটো আপোনালোকে দেখা পাব। ক্ৰীম বন বনাইছিলে বা এনেকুৱা ধৰণৰ বন বনাইছিলে, তেনেকুৱা ধৰণৰ ৰিজাল্ট ওলাইছে, শেষলৈকে আপোনালোকে দেখা পাব। গতিকে এনেকুৱা ধৰণৰ ছাবচিডি স্কিমত আপোনালোকেও এপ্লাই কৰিব পাৰে। এপ্লাই কৰিবৰ কাৰণে নিজৰ ডিষ্ট্ৰিক্টৰ DIC অফিচত যোগাযোগ কৰিব, নহ'লে ব্লকৰ থ্ৰুৱেদিও আপোনালোকে এই ছাবচিডি স্কিমটো লাভ কৰিব পাৰে। 35% ৰেহাই মূল্যত যিকোনো ফুড প্ৰচেছিং মেচিনেৰী, যেনেকৈ বেকাৰী ছেটআপ আপোনালোকে ল'ব পাৰে, ৰাইচ প্ৰচেছিং ল'ব পাৰে, মাষ্টাৰ্ড অইল এক্সপেলাৰৰ প্ৰচেছিং ল'ব পাৰে। তাৰোপৰি কোনোবাই যদি আচাৰ বনায়, আচাৰৰ কাৰণে যিখিনি মেচিনেৰী লাগে সেইখিনি ল'ব পাৰে। তো বিভিন্ন ধৰণৰ ফুড প্ৰচেছিং মেচিনেৰী এই স্কিমটোৰ জৰিয়তে আপোনালোকে 35% ৰেহাই মূল্যত লাভ কৰিব পাৰিব। গতিকে আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে আৰু আপোনালোকেও যদি ভাবিছে এনেকুৱা ধৰণৰ ফুড প্ৰচেছিঙৰ কিবা মেচিনেৰী আপোনালোকেও ল'ব বিচাৰে, যদি ৰাইচ প্লাণ্ট হয়, মাষ্টাৰ্ড অইল এক্সপেলাৰ হয়, বেকাৰী ইউনিট হয়, পিকলছৰ ইউনিট হয়, আপোনালোকেও যদি ল'ম বুলি ভাবি আছে, মোক এইটো কণ্টেক্ট নম্বৰ দিয়া আছে ইয়াতে, তাতে আপোনালোকে যোগাযোগ কৰিব। মই আপোনালোকক প্ৰচেছটো সম্পূৰ্ণ জনাই দিম, কেনেদৰে আপোনালোকে মেচিনেৰী লাভ কৰিব পাৰিব, এপ্লাই কেনেদৰে কৰিব পাৰিব। আমি কোটেশ্যন প্ৰভাইড কৰি দিম আপোনালোকক। সেই কোটেশ্যন লৈ পেলাই আপোনালোকে এই আঁচনিটো এপ্লাই কৰিব পাৰিব। সম্পূৰ্ণ তথ্য মই আপোনালোকক ফোনত জনাই দিম। আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত এবাৰ যোগাযোগ কৰিব আৰু তাৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ভিডিঅ' মই ভৱিষ্যতলৈও বনাই যাম। ইতিমধ্যে আমি ইয়াতে বন বনাইছিলোঁ আৰু ইয়াৰ ৰিজাল্টটো আপোনালোকে দেখা পাইছে, কিমানে ধুনীয়া ছফ্ট বন ইয়াতে বনি ওলাই গৈছে। তেওঁলোকে বিজনেছটো বৰ্তমান ষ্টাৰ্ট কৰি দিছে আৰু হিতাধিকাৰীক দেখাই আছোঁ, তেখেতৰ এই যখন ফটো হয়, এইকেইটা মেচিন আপোনালোকে তেওঁ লাভ কৰিছে। গতিকে এনেকুৱা ধৰণৰ ভৱিষ্যতলৈ ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ভিডিঅ'টো ইমানেই।